এই সময়ত মই আমাৰ সৰুবথাৰবাসী ৰাইজক মই অনুৰোধ জনাব বিচাৰিছোঁ, কাৰণ যিহেতুকে এইটো লকডাউন দিছে বা এইটো এটা মাৰাত্মক এটা ভাইৰাছ হৈছে, কিমান দিন হয় আমি নাজানো, কিন্তু তথাপিও যথেষ্ট ব্যৱস্থা লোৱা হৈছে। এইকাৰণে আমাৰ সৰুবথাৰবাসী ৰাইজক মই হাতযোৰ কৰি অনুগ্ৰহ কৰিছোঁ যে আপোনালোকে সকলোৱে এই লকডাউনৰ সময়ত আপোনাৰ ঘৰত থাকক আৰু কোনো ভয় কৰিবলগীয়া কথা নাই, ইয়াত পেনিক নকৰিব। কাৰণ আমি যিমান ব্যৱস্থা কৰিবলৈ আছে আমি প্ৰশাসনৰ লগত, আমি চৰকাৰৰ লগত আলোচনা কৰি আছোঁ আৰু পৰ্যাপ্ত আমাৰ যিখিনি ৰেচন পাতি আছে বা যিখিনি ব্যৱস্থা আছে তাৰ প্ৰস্তুতি আছে আৰু আমি সেইখিনি দিয়া হ'ব। সেইকাৰণে কোনো আতংকিত হ'ব নালাগে আৰু সকলো বস্তু আপোনালোকৰ ড'ৰ টু ড'ৰ দিয়াৰ ব্যৱস্থাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আৰু কিবা যদি তেনেকুৱা থাকে আগন্তুক সময়ত সেইখিনি প্ৰস্তুতি আমি আমাৰ ফালৰ পৰা আগবঢ়াই লৈ যাবলৈ কাৰণে আমি প্ৰশাসনৰ লগত চৰকাৰৰ লগত একেলগে আমি আগবঢ়াই যিখিনি ব্যৱস্থা আছে সেইখিনি আমি আগবঢ়াবলৈ চেষ্টা কৰোঁ। সেইকাৰণে ৰাইজ আপোনালোকে এইটো কিছুদিন সকলোৱে যিধৰণে আপোনালোকে সহযোগ কৰিছে ঠিক তেনেধৰণে আগন্তুক কেইদিনমান সহযোগ কৰক। নিশ্চয় আমি এই যি ভাইৰাছটোৰ যি আক্ৰান্ত আছে সেইটোক আমি পাৰ কৰিম, আমি যুঁজিবলৈ ওলাম, আমি সকলো একেলগে আৰু এটা ধুনীয়া সুন্দৰ এটা বাতাবৰণ, ধুনীয়া সুস্থ পৰিৱেশত আকৌ যি এটা মিটিং হৈছে যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে আমাৰ যি অন্তদয়া চাউল বা BPL লোকসকলৰ কাৰণে চাউল দিয়াৰ ব্যৱস্থা বা ৰেচন দিয়াৰ ব্যৱস্থা কৰা হৈছে। তাৰ কাৰণে আজি আমি আমাৰ টাউন কমিটিৰ লগতো আৰু প্ৰশাসনৰ লগতো আমি মিটিং কৰিছোঁ। তাৰ যোগেদি আমাৰ যিমানখিনি BPL লোক আছে বা অন্তদয়া অন্তৰ্ভুক্ত যিমানসকল লোক আছে তেওঁলোকৰ লিষ্টবিলাক, তাৰ বাহিৰে যিমান আপোনালোকৰ আমাৰ লোকসকল আছে যাৰ লিষ্টত নাম নাই তেখেতসকলৰ নামবিলাকো যাতে অন্তৰ্ভুক্ত হ'ব লাগে। কোনোবা ভাড়াঘৰ যদি আছে, কোনোবাই যদি বাহিৰত কৰবাৰ পৰা আহি পেলাই ইয়াত ৰেলৰ যাত্ৰী হওক বা বাহিৰা কৰবা মানুহ আছে আৰু যদি ৰাস্তাত থকা আমাৰ কিবা যদি লোকসকলো আছে সকলোকে যাতে যিমান দুখীয়া লোক আছে সকলোকে অন্তৰ্ভুক্ত কৰি পেলাই ইয়াত আমি সকলোকে যাতে চৰকাৰে দিয়া এই